হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ চিকেন স্কিন, মুৰ্গীৰ ছাল। এয়া কেৰাহী তুলি দিলোঁ। এইফালে কেৰাহী দিছোঁ গোটা জিৰা অকণ, নৰসিংহৰ পাত, পিঁয়াজ জলকীয়া। এইখিনি মই ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে নহৰু আদাৰ পেষ্ট। এতিয়া মই মুৰ্গীৰ ছাল, কলিজা, আমুটো চব আছে ইয়াত, সেইখিনি দি দিম। আৰু এয়া মই আজি বেঙেনা দি বনাম, বেঙেনা আলু দি বনালে বহুত ভাল লাগে খাই। আপোনালোকে বনাই খাই পাইছেনে? যদি নাই পোৱা এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে এনেকৈ। এতিয়া মই মছলাখিনি দিছোঁ। ৰেড চিলি, জিৰা, ধনিয়া পাউডাৰ, হালধি, নিমখ আটাইখিনি দি দিছোঁ। আপোনালোকৰ নিজৰ জোখমতে দিব। কোনোবাই মছলা বেছিকৈও খায়, কোনোবাই কমকৈও খায়। আপোনালোকৰ নিজৰ জোখমতে দিলেই হ'ল। এইখিনি মই ধুনীয়াকৈ এতিয়া লৰাই ল'ম। এইখিনিতে মই ভিডিঅ'টো অকণ স্পীড কৰি দিছোঁ, বেছি লং হ'ব বুলি। এয়া মোৰ ৰেডি হৈয়ে গৈছে। এয়া হৈ গৈছে, এয়া হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।